কটেজ এইটো 500 আৰু যোনটো ওপৰত দেখিছে মেইন ওপৰটো সেই ওপৰটো হ'ল 1500 টকা আৰু এইটো হ'ল 1000 ওলাই হৈ গ'ল গুড মৰ্নিং গুড আফটাৰনুন গুড নাইট মানে আপোনালোকে যেতিয়া ভিডিঅ'টো চাই আছে তেতিয়া মানে যেতিয়া আপুনি যোনটো টাইমত চাই আছে সেইটো টাইম কি হয় গুড মৰ্নিং গুড আফটাৰনুন গুড নাইট সেইটো আপোনালোকে নিজে বুজি ল'ব চ' হাই হেল্ল' নমস্কাৰ দিছ ইজ ইয়ৰ সুৰজ ভাই এণ্ড ইউ ৱাচিং ছেত্ৰী ব্লগছ ইউটিউব চেনেল চ' হৈ গ'ল গোটেই এতিয়া যাওঁ ৰ'ব যাম বুলি সেইটো ক'লোঁ কিন্তু ক'ত গৈ আছোঁ সেইটোতো আপোনালোকক মই নাই কোৱা চ' আজি আমি গৈ আছোঁ গহপুৰৰ এখন ধুনীয়া ৰেষ্টুৰেণ্ট জাকৈ ৰেষ্টুৰেণ্টত যাওঁ জাকৈ ৰেষ্টুৰেণ্ট 2019 চনতেই খুলিছিলে আজি এবছৰেই হ'ল তাত মই যোৱা নাছিলোঁ মোক লগৰ এটাই ক'লে এনেকুৱা ৰেষ্টুৰেণ্ট আমাৰ গহপুৰতো খুলিছে বুলি কওঁতে মই ওলাই আহিলোঁ ভিডিঅ'টো একদম শেষলৈকে চাই যাওক আৰু তাত গৈ কেনেকুৱা কিমান দামত কি আইটেম খাবলৈ পায় গোটেইখিনি আপোনালোকৰ ডিটেইলছ ভিডিঅ' এটা দিম আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাওক যদি আপুনি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিঅ' আপলোড দিলে প্ৰথমে যাতে আপুনি চাব পাৰে চ' মই এতিয়া চাহ বাগিচাৰ কাষৰ ৰাস্তাৰে আহি এতিয়া মই পালোঁ ATM কাৰণ মই পইচা কেছ নানিলোঁ মানে ATMৰ পৰা পইচা উলিয়াব লাগিব পইচা ওলাওঁ আপোনালোকে চাই থাকক কাৰ্ডটো ভৰাই দিলোঁ আজিকালি কেনেকুৱা দিন হৈ গ'ল ন বাপৰে কাৰ্ড এটা ভৰালে পইচা ওলাই আহে এতিয়া পইচা ওলাই যাব আজিকালি কেনেকুৱা দিন হৈ গ'ল ন বাপৰে টেকন'লজি বাপৰে একদম কাৰ্ড এটা ভৰাব লাগে ইপিনেদি পইচাখিনি ওলাই আহিব চ' এতিয়া পইচা উলিয়ালোঁ এতিয়া তো মই পইচাটো উলিয়াই ল'লোঁ এতিয়া গৈ ডাইৰেক্ট লগ পাই আছোঁ ৰেষ্টুৰেণ্টত A few moments later তো ফাইনেলি মই আহি পালোঁ জাকৈ ৰেষ্টুৰেণ্টত চ' চাই লওক ভিতৰত কেনেকুৱা ইয়াত আপোনাৰ চব লাইব্ৰেৰী আছে লাইব্ৰেৰী কোনটো ৰেষ্টুৰেণ্টত এনেকুৱা সুযোগ দিব বাৰু কওকচোন বাৰু লাইব্ৰেৰীও আছে চাওক লাইব্ৰেৰী কিতাপ আপুনি ইয়াত বঢ়িয়াকৈ কিতাপো পঢ়িব পাৰিব চাগে ইয়াত যিটো হ'ল মেনু আপুনি ইয়াত কোনটো বস্তু কিমান প্ৰাইজত পাব গোটেইখিনি আছে একদম কম প্ৰাইজত মানে বহুত ধুনীয়া আইটেম মানে পাব একদম মজা মাংস আৰু ৰুটি অৰ্ডাৰ দিছিলোঁ চ' আহি গ'ল খাই আছোঁ একদম বঢ়িয়া বনাইছে আপোনালোকে টাইম লেপছটো চাই এনজয় কৰক আমি খাই আছোঁ আমাৰ খোৱা লোৱা হৈ গ'ল গোটেইখিনি তাৰপৰা কেনেকুৱা লাগিলে মানে বুলি ক'বলৈ একদম বঢ়িয়া আপোনালোকে ইয়াত আহিব পাৰে জাকৈ ৰেষ্টুৰেণ্ট অৰুণাচল ৰোডৰ কাষতে আছে জাকৈ বুলি ক'লে ইয়াত গম পাই যাব একদম বঢ়িয়া বনাইছে আৰু বাৰ্থডে এনিভাৰ্চাৰী মানে এখন ফেমিলি ৰেষ্টুৰেণ্ট হয় বাৰ্থডে এনিভাৰ্চাৰীৰ কাৰণে আহিব পাৰিব আৰু ইয়াত বুক কৰা চাৰ্জ নলয় আপোনালোকে যদি বেছিকৈ মানুহ আহে বুক কৰা চাৰ্জ নলয় যদি কমকৈ আহে তেনেহ'লে অকণমান বুক কৰিব লাগিব আৰু ডিছকাউণ্ট দি দিব মোৰ নাম ক'লে ডিছকাউণ্ট দি দিব সুৰজ বুলি ক'লে বা মোৰ চেনেলৰ পৰা আহিলে দাদাই ডিছকাউণ্ট দি দিব আৰু ইয়াত দাদা এতিয়া ওলাই গৈছে যদি দাদা নাথাকে এই খুৰীজন থাকিব আপোনালোকে কথা পাতি ল'ব আৰু মোৰ চেনেলটোৰ পৰা আহিলে ইয়াত অকণমান হ'লেও ডিছকাউণ্ট পাব আৰু বেছি প্ৰাইজো নহয় যিটো প্ৰাইজত মানে আইটেম দিছে একদম ধুনীয়া আইটেম দিছে আৰু আপোনালোকে ইয়াত যদি টুৰিজিমৰ আহে বা দূৰৰ পৰা আহে তেনেহ'লে গহপুৰত ইয়াত আপুনি এক্সট্ৰা কটেজ আছে কটেজৰ প্ৰাইজো বেছি নহয় থকাৰ সুবিধা আছে আৰু তাত বেছি প্ৰাইজো নহয় 1500 500 এই দুটা ভিতৰতে যাওক 500টো আছে একদম বঢ়িয়া আছে আৰু এইখনে ইয়াত চাই লওক ইমানেই ধুনীয়া ৰেষ্টুৰেণ্ট আমাৰ গহপুৰত ক'তোৱে নাই য'ত আপুনি এক্সট্ৰা কেবিন পাব এক্সট্ৰা কটেজ পাব আৰু লাইব্ৰেৰী পাব মানে ইমান ফেচিলিটি কোনো ৰেষ্টুৰেণ্টে নিদিয়ে আৰু আপোনালোকে নিজে এবাৰ আহিব ভিজিট কৰিব যেতিয়া নিজেই গম পাব জাকৈ ৰেষ্টুৰেণ্টখন কিমান ধুনীয়া মানে একদম মজা আপুনি আহিলে ইয়াত অৰ্ডাৰ দিয়াৰ পিছত 20 মিনিট ৰখিব লাগিব 20 মিনিটত আপুনি লাইব্ৰেৰী আছে লাইব্ৰেৰী কিতাপখিনি আপুনি পঢ়িব পাৰিব গৰম খাদ্য পাব একদম আৰু যি বস্তু যি আপোনাৰ অসমীয়া ট্ৰেডিশ্যনেল থালিও ইয়াত পোৱা যাব আপোনাৰ যিটো অসমীয়াৰ মেইন ট্ৰেডিশ্যনেল থালি সেইটোও পোৱা যাব গোটেইখিনি পোৱা যাব আহিব এইটো এখন হ'ল জাকৈ ৰেষ্টুৰেণ্ট অপেনিং কৰাৰ দিন হ'ল এবছৰে হ'ল নেকি ন অক্টোবৰ মাহত এবছৰ হ'ল ইয়াত এক্সট্ৰা কেবিনো আছে আপোনাৰ
কেবিন মানে কেবিনৰ এক্সট্ৰা পে' কৰা নহয় ইয়াত এইটো বাঁহৰ এক্সট্ৰা কেবিন আছে বাঁহৰ এক্সট্ৰা কেবিন আৰু এইটো কালাৰ কৰিছোঁ এতিয়া অলপ পুৰণা হৈ গ'ল আকৌ ৰিকালাৰ কৰিব আৰু কটেজৰ কথা বুলি কওঁতে এয়া চাওক এইটো ওপৰৰ কটেজটো 1500 বাঁহৰ কটেজটো হ'ল 500 এইটো হ'ল বাঁহৰ কটেজ এইটো 500 আৰু যোনটো ওপৰত দেখিছে মেইন ওপৰটো সেই ওপৰটো হ'ল 1500 টকা আৰু এইটো হ'ল 1000 আহিব পাৰি ইয়াৰ ভিতৰৰ কণ্ডিশ্যন এনেকুৱা এয়া টেবুল থাকিব এইটো ইয়াৰ টেবুল থাকিব একদম বঢ়িয়া ওপৰত ফেনৰ ব্যৱস্থাও আছে ফেনৰ ব্যৱস্থা বাহিৰৰ পৰিৱেশটো এনেকুৱা জাকৈত খাম বাঁহ বেতেৰে সজা মানে আৰু বাঁহ বেতেৰে একদম বঢ়িয়া ইয়াত গোটেইখিনি অকল আজিকালি এইখিনি থাকে আজিকালি যিমান দেখিছোঁ মই এইখিনি থাকে ইয়াত চাওক আপোনালোকে ভগৱান গ্লাছটো মডাৰ্ণ বাট বাকীখিনি বাঁহ আৰু বেতেৰে আৰু যোনটো মই 500ৰ কটেজ দেখালোঁ সেইটো হ'ল আপোনাৰ গোটেইটো বাঁহেৰে সজা ত' এইখন হয় চাই লওক আৰু এইটো লাইব্ৰেৰী বাই বাই চ' আকৌ লগ পাম নতুন ভিডিঅ' তেতিয়ালৈ বাই বাই যদি আপুনি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই নতুন ভিডিঅ' আপলোড দিলে পোনপ্ৰথমে যাতে আপুনি চাব পাৰে বাই বাই দেখিছে এই কালাৰটো ৱালৰ কালাৰৰ লগত মিলি